আজকে খবৰ এনো বেয়া হ'ব কাৰণ আমাৰ অসমৰ কৰোণাৰ লগত আৰু যে কি যে চলি থাকে আৰু আমাৰ সমাজত এনেকুৱা কিছুমান মহাপণ্ডিতে বাস কৰে যিয়ে নেকি ধৰ্ষণৰ বিৰুদ্ধে একো বালডাল মাত মাতিব নোৱাৰে কিন্তু নিজৰ গাঁওখনৰে ছোৱালীজনী বা ল'ৰা এটাই যদি ভিডিঅ' বনাই আগলৈ যাম বুলি ভাবে তেন্তে তাই ভিডিঅ'ত কিবা এটা ভুল দি আপুনি তাইক অপমান কৰিবই না কিন্তু ভুলটো ক'ত হৈছে সেইটো শুধৰাই নিদিয়ে অপমান কৰি যেতিয়া শেষ হ'ব তেতিয়া চিধাই মাৰপিট কৰিব আৰম্ভ কৰিব আৰু মাৰপিট কৰোঁতে ভিডিঅ' বনাব বাহ পেঞ্চৰ বাই ওৱান গেট ওৱান মানে ফ্ৰী মানে মাৰপিটটো কৰি লৈ ভিডিঅ'টোৰ লগতে বনাই লওঁ ভাইৰেল হ'ম ন তেন্তে ব'লক বিনা দেৰি নকৰি আজিয়ে ভিডিঅ'টো আমি বিন্দাছ এনজয় আৰম্ভ কৰোঁ কি ভিডিঅ' বনাইছোঁ বে 40 ছেকেণ্ড গ'ল এতিয়া কৈছোঁ মই আৰম্ভটো কেতিয়াবাই হ'ল ন নদী হ'বনে কিছুমান মহাপণ্ডিতে ছোৱালীজনী ভিডিঅ'ৰ মূল বিন্দু হিচাপে লৈ পিনে অসংখ্য ভিডিঅ' বনাই আছে এবাৰ বনালে ছোৱালীজনী এনেকুৱা ভিডিঅ' কেলৈ বনাব লাগে এবাৰ বনালে ছোৱালীজনী কিয় মাৰিব লাগে হয় এবাৰ বনালে আকৌ ছোৱালীজনী মৰিলে বোলে আকৌ একেবাৰে শেষত বনাইছে ছোৱালীজনী বাচি আছে বাহ ইহঁতে কি এনেকুৱা ধৰণৰ ভিডিঅ' বনায় এই তিনিজনী ছোৱালী বেলেগ তাৰে এগৰাকী বা মৰা নাই জীয়াই আছে বাকী এই দুটা ভিডিঅ' মোক এজন ফ্ৰেণ্ডে দিছিলে আপোনালোকক দেখাবৰ কাৰণে চ' বিন্দাছ চাই লওঁ আহক এইটো হৈছে প্ৰথম এই যিজনী ছোৱালী মৰিছে বুলি ওলাইছে সেইজনী ছোৱালী ভিডিঅ'টো হৈছে এইটো অ'কে চোৱা এনেকুৱা ব্যৱহাৰ দেখুৱাটোক বৰ মতা বুলি নকয় লাষ্ট এইটো মোৰ লগৰ এটাই বনাইছিলে চ' শুনি লওঁ মানে ভইচটো এনেকুৱা ব্যৱহাৰ দেখুৱাটোক বৰ মতা বুলি নকয় লাজ পাইছোঁ আজি তাৰ বাবে এই ছোৱালীজনী ছুইচাইড কৰিব লগা হ'ল ঘৰখনে কান্দিছে ধিক্কাৰ দিছোঁ তহঁতক এয়া পৰাই মই আইনে সঠিক ব্যৱস্থা এটা গ্ৰহণ কৰে এইখিনিকে কামনা কৰোঁ এনেকুৱা ঘটনা বহুত হৈ গৈছে আইনী ব্যৱস্থা বুলি ক'বলৈ যে মই শুনাই নাই সেইটো বহুত দূৰত আছোঁ শুনিবলৈ পাম চাগে বুলি আশা এটা কৰোঁ আজি যিমান ৰেপ কৰা ঘটনা হৈ গ'ল সিহঁতক এনেকৈ যদি শাস্তি দিলি হয় সিহঁতক এতিয়া মই বাহ মানিলোঁ হয় কিন্তু ধৰ্ষণ কৰা মানুহক কেলে ধৰ্ষণ কৰা মানুহক ক'বহে বা তই মোৰ ছোৱালীজনী ধৰ্ষণ কৰ ঘৰৰ পৰা ছোৱালীজনী নাইকিয়া হ'ব তেতিয়া ভালে হ'ব ন চলিব পাৰিম ধুনীয়াকৈ দেখিলে ন ক'ৰ ভিডিঅ' আনি ক'ত লগাই দিলে দেখিলে নাইচ এনেকৈ মহিলাক কোনে মাৰিব পাৰে হয় ইমান জোচ আছে মোবাইলটো গৰমি আছে এইবিলাক চাবলৈ মন নাযায় দিয়ক আৰু বেলেগ এই ভিডিঅ' কেইটাৰ ওপৰত মই এটা কথাই ক'ব বিচাৰিছোঁ কোনোবাই ভুল কৰিছে তাক বুজোৱাৰ পাছতো যদি বুজি নাপায় তেন্তে ইগন'ৰ কৰা তাত থাকি আৰু বেষ্ট উপায় নাই অ'কে মোৰ ভিডিঅ' বনোৱা টপিক বেলেগ আছিলে কিন্তু লগৰ এজন ফ্ৰেণ্ডে ভিডিঅ'কেইটা দিয়াৰ কাৰণে মই বনাই দিলোঁ অ'কে গাইজ ভিডিঅ'টো ইমানটা শেষ কৰি দিছোঁ নেক্সট ভিডিঅ' অতি সোনকালে চাব পাৰিব কেনেকৈ দৌৰি হাগে চাব পাব ঠিক আছে বাই বাই নদী হ'বলে মন আছিলে সাগৰ হ'বলে মন যায়